आसाम सोनाब बंग सीमानि 3 नं कक्सागुरियाव सोनाब बंग हाग्रा बिफाननि उदखार सोनाब बंग हाग्रा बिफाननि गाग्लोबनायाव आसामनि फुटबल गेलेग्राखौ लाफानानै सा 7 सुबुंनि जखम जानायफोरा जाबाय रिहुल मुसाहारि, सुलास नार्जी, मन्जिला बसुमतारी, राजमित्रान, अनिता बसुमतारी, सपन बर्मन, पवित्र बसुमतारी आरो सन्जिका बसुमतारी। मैया बेलासिनि 5 रिंगासोआव गबिन्द बसुमतारी फुटबल क्लाबाव फुटबल गेलेग्राफोरनि बादायाव हाबनानै लावथिजों बुनायजों लोगोसे गेलेग्राफोरनि गंबा मटर साइकेलखौ सिफायलाङो सोनाब बंगनि हाग्रा बिफाननि मावथिफ्रा। आइजो आरो सेंग्राफोरखौबो थांखिनानै गरनै गुलि गावो। जेबो गनायथि गैयालासिनो आसामनि हायाव हाबनानै जेबो दाय गैयालासिनो सोनाब बंगनि हाग्रा बिफाननि मावथिफोरा उदखार खालामफैयो। बे जाथायनि सायाव गसाइगाव महकुमानि साबकाटा पुलिसा नायबिजिरदों। আমরা তো জানি না ওয়াকে এই গাড়ি দিয়া আইসা হঠাৎ করে আইসা কিচ্ছু ফোর্স করে নাই আইসা দাঙাদাঙি করিল এই ক্লাবের মানুষটাও দাঙাদাঙি করেছে আমরা বাধা দিছে লাগালাগি মারছে আমাকে আমরা কিচ্ছু জানি না আমার দোকান দিওয়া মানসি খাই ওকে আমাকে গালি দিছে 2 নম্বর খোরা বলে দোকান এইটা এমন কইছে আমাকে আমার 2 নম্বরের জন্য দোকান করছে নাকি ওইদিও রাস্তা দূর দোকান বাজার নাই এটা করিয়া আমরা খাই আমাকে এমন কিনো খোয়া লাগে এটা বেংগল পৰি আহি পিনে আমাৰ ক্লাবৰ ইটো ইয়াত প্ৰেক্টিছ কৰিবলৈ আহিছিলে ইয়াত আমাৰ ডাইৰেক্ট এটেক কৰিছে তাৰপিছত আমাৰ বাইক আছিলে ইয়াত 5টা মান এটো ভাঙি দিল কেইজন আহিছিল তেল ইয়াতে কমসে কম 20-25 জন আছিলে 30 জন এনেকৈ বেংগলৰ ফৰেষ্টৰ মানুহ হয় হয় আহি কি কৈছে একো কোৱা নাই একো কোৱা নাই ডাইৰেক্ট এটেক কৰিছে ইয়াতে আমাৰ ঘুমাই আছিলে ডাইৰেক্ট আহি পিনে ইয়াত মাৰি দিলো তাৰপিছত আমাৰ বই কাই পিনে ইয়াত পলাইছে তাৰপিছত ইয়াত লাঠি দিয়ে মাৰিছিলে মোক মাটাৰ মাৰিছিলে লাগা নাই বাচি গ'ল তাৰপিছত ইয়াতে আছিলে মই দেখি আছে তাৰপিছত ইয়াত আহি পিনে মই ব্লেংক ফায়াৰ কৰিছে মই দেখি পিনে ডাইৰেক্ট ব্লেংক ফায়াৰ কৰিছিল এই ওপৰত গৈছে গুলিটো লাগা নাই বাড়ি কোথায় এইখানে শালবাড়ি কালকে কি হয়েছিল বলেন কালকে আমি তো স্যার আমার ছেলে তো বাড়িতে নাই হ্যাঁ ও শ্বশুর বাড়িতে গেছে আমি অল্প মাছ নিয়ে এখানে দোকানদারি করি পরে ওইখানে মানে ওই যে 2 নম্বরের সঙ্গে কি হয়েছে না হয়েছে আমি ওইটা কিছু বলতে পারবো না আমি তো এখানে দোকানদারি করি ওই দিকে ওই আল্লাহ শুনছি আপনার বাড়ি আসাম না বেঙ্গল বেঙ্গলে আমার বাড়ি স্যার এই যে এইখানেই বাড়ি বাঁধের পাশেই হ্যাঁ পরে আমার ছেলে তো বাড়িতে নাই আমি এখানে মাছ বিক্রি করতেছি দৌড়ে আইসা আমাকে একেবারে মানলই না আমি জোর হাত করে নমস্কার ভক্তি করছি যে স্যার আমি মাছ বিক্রি করে খাই আমাকে কিছু করবেন না ওনা মানলই না কমসে কম আমাকে বাইরে আমাকে ফালাই দিছে ওইখানে বুঝছেন ফালাই দিছে আর যা কিছু আসিল মাছ বিক্রি করার পাল্লা পাথর টাথর সব ফালাই দিছে ফালাই দিয়ে আমাকে মারছে মানে বাঁচার মতন কথাই না কে মারছে রেঞ্জার বড় বাবু ছিল লাঠিওয়ালা এই যে লাঠিটা কই বেঙ্গলের না আসামের হ্যাঁ বেঙ্গলের এই कर रहा है और ये लाठी निकल के मेरे को इधर मारा था इधर लागने से तो मैं मरने वाला था लेकिन बस गया मैं थोड़ा ऐसा कर रही वो ऊपर में ऐसे जगह हुई गिर गया ये लाठी गिर गया इधर बेंगल का फॉरेस्ट का कितना आदमी आया था वो लोग कम से कम 30 या 25 आदमी था वो लोग आगे कुछ नहीं बोला नहीं कुछ नहीं बोला वो लोग क्या बोला डायरेक्ट आके हम लोग को अटैक कर रहे हैं वो लोग क्या पहले तो हमको ही मारा है इधर हम लोग रहते हैं इधर क्लब में आप लोग क्या करते हैं हम इधर प्रैक्टिस करने के लिए आया था क्या प्रैक्टिस फुटबॉल प्रैक्टिस और क्या बेडung nia bungra